বৈশুমতি 1 ইয়াত আমি ভূমি মেলা পাতিলোঁ প্ৰায় 3,23,000 পৰিয়ালৰ ভূমিৰ সমস্যা সমাধান কৰিলোঁ মাটি কিনা বেচা কৰাত বাধা দিয়া কোনো অৰ্ডাৰ নাই কাউন্সিলত খালি মানুহটো 2003 চনৰ আগৰ হ'ব লাগিব এইটো বেলেন ব্লক হ'ব নালাগিব বা ফৰেষ্ট লেণ্ড হ'ব নালাগিব 2 নম্বৰ এই যে টজি মাটিত আছে পিজিআৰত আছে ভিজিআৰত আছে ইটোৰ কাৰণে আমি বৈশুমতি 2.0 আনিলোঁ এতিয়া পিজিআৰ আৰু ভিজিআৰ মাটিত বসবাস কৰি থকা 47,000 পৰিয়ালে প্ৰথম পৰ্যায়ত 1 বিঘা কৰি মাটি পাব টজি মাটিত যিসকলে আছে পিজিআৰ ভিজিআৰত আছে কোনবা মানে কি আছে ভূদান গ্ৰামদানৰ মাটিত আছে সেই সকলে এপ্লাই কৰিব পাৰিব উদালগুৰি আৰু কোকৰাঝাৰ মিলি প্ৰায় 5,000 ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেখেতসকলে মাটি এপ্লাই কৰিব পাৰিব গতিকে আজিৰ সময়ত প্ৰত্যেকটো মাটিৰ সমস্যাটো 100% সমাধান কৰাৰ কাৰণে যিখিনি কাম কৰিব লাগে অলমোষ্ট আমি ফিনিশিঙত আহিছোঁ খালি ফৰেষ্ট লেণ্ডৰ ক্ষেত্ৰত যিসকলে এলিজিবল নহয় তেখেতসকলে অলপ সময় আৰু ৰখিব লাগিব আৰু বেলেন ব্লকত যিসকলে নতুনকৈ আহিছিলে যোনে বেলেন ব্লক গঠন কৰা সময়ত তাত নাছিলে সেই সকলৰ কাৰণে নতুন আইন প্ৰণয়নৰ দৰকাৰ আছে